Hey guys, new recipe eta share korisu, please sabo apunaloke. Okay, ঘৰত যদি maximum সোৱালি অকলে থাকে আপোনালোকে কি কৰে বাৰু otherwise কোবাত ওলাই যাব নহলে আপোনালোকে কিবা গাৰ্লিক থিংস কৰিব নহয়নে ষ্টাইল কৰিব বা যি কোনো ইনষ্টা ৰীল বনাব বাট মোৰ নিচিনা ফুডি সোৱালিজনৰ কাৰণে ফুড আইটেম বনোৱাৰ বাহিৰে বেলেগ একো অপচন থাকিবই নোৱাৰে আজি যেহেতু মিস্টাৰ ঘৰত নাই আৰু তেখেত থাকিলেও মানে এবিধ আইটেম নাখায় এই কাৰণে আজি ভাবিছো তেও নোহোৱা চান্সত বনাই মই খাই লও ড্ৰাই ফিশ খাম জানেনে এয়া গৰম পানী দি লৈছো 5 মিনিট মান গৰম পানীতে ৰাখি থম আৰু এয়া কেৰাহী গৰম হৈ আহতে ড্ৰাই ফিশ খিনি মই অকমান ফ্ৰাই কৰি লম বুলি ভাবিছো যাতে টেষ্টটো বেছি হৈ যায় আৰু মাছখিনি ফ্ৰাই হোৱাৰ পিছত সেই একেখন কেৰাহীতে মই অকমান তেল দি ডাঙৰকৈ কাটি লোৱা পিয়াজ দুটা আৰু কেঁচা জলকীয়া দুটা 2 মিনিট মানৰ কাৰণে ফ্ৰাই কৰি লম পিয়াজ আপোনালোকে মিহি বা ডাঙৰকৈ কাটে এটো আপোনালোকৰ অপচনৰ কথা বাট মই এনেকৈ ডাঙৰকৈ ৰাখিলে ভাল পাওঁ পিয়াজটো সেই কাৰণে এনেকৈ কাটি লৈছো পিয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিম just 2 মিনিট মান ভাজি ললে হৈ যাব তাৰ পিছত মই এড কৰিম কাটি লোৱা বেঙেনা এতিয়া গুটেইখিনি ভালকে লৰাই ইয়াত সোৱাদ অনুসৰি মই দিম নিমখ আৰু হালধি একেবাৰে কম সময়তে সিম্পলি বনাই খাব পৰা এখন ইয়াম্মি ডিশ হয় এখন আপোনালোকে ম্যাক্সিমামে ট্ৰাই কৰিছেই সাগে যি সকলে খোৱা নাই আপোনালোকে ট্ৰাই কৰিব আৰু অপচন আছে দে বেঙেনা যি সকলে বেয়া পায় আপোনালোকে বেঙেনাৰ অল্টাৰনেটিভ বিলাহী ইউজ কৰিব পাৰে ইয়াতে এতিয়া গুটেইখিনি মই 5 মিনিটৰ কাৰণে ঢাকন দি থলো দেখিছে ইমান ধুনিয়াকৈ মিলি গৈছে বেঙেনা পিয়াজ জলকীয়াখিনি এইখিনি সময়ত মই এড কৰিম ভাজি লোৱা ড্ৰাই ফিশখিনি এনেকুৱাকৈ খাবও পাৰে ইচ্ছা কৰিলে বহুত বেছি ক্ৰিস্পিনেছ এটা পাব মাছৰ লগত বাট মই এগেইন ঢাকন দি থম 5 মিনিট মানৰ কাৰণে ইয়া বহুত ধুনিয়া হৈছে দে কালাৰ লগতে টেক্সচাৰ দেখিছেনে এতিয়া ইয়াক গাৰ্নিশ কৰি মই কেঁচা ধনিয়াৰে তো ঠাণ্ডাৰ দিনত মোৰ যে এনেকুৱা হয় ধনিয়া নহলে মানে গোটেই ডিশ একেবাৰে টেষ্টলেছ হৈ যাব ধনিয়া মেইন জানেনে যি কোনো আইটেমত মই এতিয়া মানে ধনিয়া এড কৰি খাওঁ আৰু এয়া মোৰ সিম্পল ড্ৰাই ফিশ ৰেচিপি ৰেডি হৈ গল বেলেগ একো লগত লোৱা নাই অকল মই ফিশটোৰ টেষ্ট ল'ব লাগে আৰু ফাৰ্স্ট বাইটটো আপোনালোকৰ কাৰণে হয় কেনেকুৱা পালে প্লিজ কমেন্টত জনাব আৰু যদি হে ভিডিওটো ভাল পালে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং গাইজ